আপোনালোকক দেখাম একদম স্পেশাল কে কণী ভজা তো প্ৰথমতে তাৱাখন বহাই থৈছো আমি ইয়াতে তেল দিম তাৰ পিছত আপোনালোকে চাওক তেলখিনি গৰম হয় মানে এই কাপটোত মই এই হেৰি কণীটো ভাঙি দিম এৰ বগা ভাগখিনি মই বেলেগ বেলেগ কৰি লম বগাখিনি আৰু হালধীয়া অংশখিনি মই বেলেগ বেলেগ কৰি লম হালধীয়াখিনি ইয়াতে থাকিব বগাখিনি ইয়াতে দিছো কাটোতে মোৰ অলপমান সৰু হৈ গ'ল আপোনালোকে ডাঙৰ কৰি ল'ব তো হালধীয়াখিনি ইয়াতে এনেকৈ থৈ দি এইখিনি এনেকৈ বহাই দিলো তো এইখিনি বগাখিনি এনেকৈ বহাই দিলো তো এইখিনি চাওক এনেকৈ গোটেইখিনি এনেকৈ সোমাই যাব দিব ইয়াৰে ওপৰত দিব আপুনি য়েল্লোখিনি ভাঙি দিব ইয়াৰে ওপৰত সমানকৈ যাবলৈ দিব আপোনালোকে কিজানি ভাবিছে কণীনো কি ভিডিঅ' দিছো কিন্তু কণীটো সকলোৱে জানে ভাজিব কিন্তু মই এইটো স্পেচিয়েলকৈ ভাজিম এইখিনি একদম চাৰিওপিনে যাবলৈ দিব আৰু আপোনালোকে কমেন্ট কৰি জনাব কোনে কোনে ভজা কণী খাই বেছি ভাল পায় আৰু কোনে কোনে সিজোৱাটো ভাল পায় মইতো বা সিজোৱাটো বেছি ভাল পাওঁ ওলোটাই দিব লাগিব নহয় ভাঙিও যাব পাৰে ঠিক নাই ওলোটাই দিলে মোৰ ভাগ্য ভাল ওলটি ভাঙি যোৱা নাই এইবোৰ প্লাষ্টিকৰ দৰে হৈ যায় লাষ্টত এইখিনি মই এৰাই দিম কোনো কথা নাই এতিয়া ইয়াৰে ওপৰত দিব লাগিব নিমখ ইয়াৰ ওপৰত নিমখ দি দিব এতিয়া আমাৰ হৈ গ'ল তো এতিয়া মই ভাগ কৰিম তো অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ দি এইখিনি অলপমান ঠাণ্ডা হৈ থাকক তো গাইজ মই প্লেটখন লৈছোঁ লৈ মই ইয়াতে থৈছোঁ ধৰ এখন মই সমানে ভাগ কৰিম দুটা স্পেচ হৈ গৈছে এটা য়েল্লোখিনি আৰু এটা হোৱাইটখিনি আমি ইয়াতে তিনিজনী আছো তো তিনিজনীৰ কাৰণে তিনিটা ভাগত ভাগ কৰিম ভাগ দুভাগ দুভাগ আৰু তিনি ভাগ আৰু এনেকে তাৱাখন থৈ দিব আৰু এনেকে গেছটো বন্ধ কৰিব আৰু এনেকে প্লেটখন হাতত ল'ব আৰু এনেকে ভিডিঅ'তে বাই বাই